জীবন রহস্য পাথর কর্ণর জীবন এক অভেদ পাথর রাধার নন্দন পুত পুত্র বুলি আজি মুখ সকলোৱে কয় উপহাস এই কৰ্ণৰ জীৱন কাহিনী কোনে কব আৰু কোনে শুনিব এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত বোধ কৰো এনে দুখময় কাহিনী আৰু কাৰো হোৱা নাই মনত পৰিলে মোৰ হতভগা কৰ্ণৰ জীৱন ৰহস্য জ্বলি উঠে অন্তৰৰ দুৰন্ত বাসনা নিজ বুলি গুৰু দুৰ্নাচাৰ্যৰ সামগ্ৰী নিদিলে দিনত